মৰ্ণিং গাইজ, সুপ্ৰভাত চবকে। মই আজি ৰাতিপুৱা ওলাই আহিছোঁ মৰ্ণিং ৱাক কৰিবলৈ পথাৰৰ ফালে। চাৰিওফালে চব পথাৰ, চাৰিওফালে কোনোবাই হাল বাই আছে, কোনোবাই ধান ৰুই আছে, কোনোবাই পথাৰ আলি কাটি আছে। চবেই মানে চবৰ কামত ব্যস্ত। আমাৰতো খেতি পথাৰ নাই বাৰু, থকা হ'লে ময়ো আহিলোঁ হয় চাগে গৰু হাল লৈ, কোৰ নাঙল লৈ ময়ো আহি লাগি থাকিলোঁ হয়। তো গাইজ চব চাৰিওফালে ইমান ধুনীয়া সেউজীয়া পৰিৱেশ, ইমান ফ্ৰেছ অক্সিজেন থাকি ইমান ভাল লাগে এনেকুৱা জেগাত। প্ৰকৃতিৰ সৈতে মিলি, সদায় মানুহ প্ৰকৃতিৰ সৈতে মিলি থাকিব লাগে। সেউজ পৰিৱেশত যিমানে প্ৰকৃতি ভাল হৈ থাকিব, মানুহবোৰৰ বেমাৰ আজাৰো কম হ'ব আৰু মানে থাকিও বহুত ভাল লাগে ন। চাৰিওফালে সেউজীয়া পৰিৱেশ, সেউজ পৰিৱেশত চবে কাম লাগি আছে, কোনোবাই হাল বাই আছে, কোনোবাই পথাৰ আলি কাটি আছে। বেক ভিউটো অকণমান দেখাম আপোনালোকক। চবে কামত ব্যস্ত, নিজৰ কামত ব্যস্ত। কোনোবাই গৰু লৈ আহিছে, যোনে আজি অলপমান উঠাত দেৰি কৰিছে গৰু লৈ আহিছে, আৰু যোনে আগতীয়াকৈ আহিছে সি হাল বায়ে আছে, আধা বায়ু এটালে, কিছুমানে এডৰা বাইছে, কিছুমানে আধা বাইছে। কিমান ধুনীয়া পৰিৱেশ চাৰিওফালে, বহুত মজা লাগিছে। ইয়াতে হাল বাই আছে, এয়া পথাৰ আলি কাটি আছে, হাল বাই আছে।